বন্ধুসকল আজি ফাইনেলি চাবলৈ আহিলোঁ বিদুৰ ভাই আৰু হেলমেটডাল পিন্ধি থাকিলে চুলি গছে কিবা কিবি হৈ থাকে কি ক'ব আৰু বহুত লেট হ'ল অহা আৰু মোৰ লগত আহিছে আমাৰ বিদুৰ ভনী মানে আমাৰ এই আজিও বহুত মানুহ হৈছে আৰু আমি টিকেট বিচাৰি ফুৰিছোঁ টিকেট নাপাওঁ অনলাইন বুকিং যেন তেনে কৰিলোঁ 3 দিনৰ আগত চিনেমাখন হলত লগা 21 দিন হ'ল 21 নম্বৰ দিনটোতে ইমান মানুহ এটা শ্ব' এতিয়া ওলাই গৈছে আমাৰ শ্ব'টোৰ কাৰণে মানুহ ওচৰ চাপিছে আৰু আপোনালোকক মই অফলাইন টিকেট পায় নে নাপায় তাৰ বিষয়ে অলপ জনাই দিম অফলাইন টিকেট পায় নে আজিৰ কাৰণে ন কাইলৈ পৰহিলৈ কাৰণে মানে বিজুৱা একেবাৰে তন্দেহ হ'ব কাইলৈ পৰহিলৈ আপুনি মৰ্ণিঙতে টিকেট পাব ভাল মানে বেকত চাবলৈ মৰ্ণিঙত চাব লাগিব ইভিনিঙত নাপাব মানে মৰ্ণিঙত পাই যাব মৰ্ণিঙত পাব ঠিক আছে থেংক ইউ অফলাইনত ইলিড নাপায় বৰ্তমান তলত পাব ওপৰত নাপায় আৰু এজনী চাকচোন এজনী বিউটিজনী তাত দিবগৈ নাই ছাৰ্ভিচ নাই ইয়াৰ পৰা লৈ যাবই লাগিব হা চিট গ'ল চিট নম্বৰ দেখাব লাগিব নে আপোনাৰ 16-17 এনেকৈ কিবা আছিলে 16-17 পাৰিম না ঠিক আছে থেংক ইউ চিনেমা চাই পপকৰ্ণ খোৱাৰ মজাটোৱে বেলেগ সেইকাৰণে সুধি ল'লোঁ তাত দিবগৈ নাই নহ'লে লৈ যাব লাগিবতো গ'ল্ড কোনফালে আছে গ'ল্ড ওপৰত শুই চাম আজি ফাইনেলি আমাৰ পপকৰ্ণ আহি গ'ল আৰু কফি আহিছে লগত আৰু এটা বাৰ্গাৰ কফিটো চেনিটো গুলি ধুনীয়াকৈ খাই আমি চিনেমাখন উপভোগ কৰিলোঁ আৰু এনেকৈ আমাৰ চিনেমা চোৱা শেষ হৈ গ'ল কেনেকুৱা লাগিলে ভাল লাগিলে বঢ়িয়া চাই দিলোঁ আমি বিদুৰ ভাই খুব ভাল লাগিলে দুখো আছে সুখো আছে মানে সকলোকেইটা ফ্লেভাৰ পাব চিনেমাখনত বহুত ভাল কৰিছে আৰু অসমীয়া চিনেমা এনেকুৱা হৈ যাওক মই আজিলৈকে অসমীয়া চিনেমা যিমানকেইখন চালোঁ নতুনকৈ হোৱা যিমানকেইখন আহিলে চবচে এইখনৰ বেষ্ট বুলি ক'ম বহুত ধুনীয়া লাগিছে আৰু ডাইৰেক্টৰ সুব্ৰতক বহুত একদম লেজেণ্ড বুলি কৈছোঁ তেওঁ 2খন চিনেমা চাই ভাল লাগিলে ৰঘুপতিতকৈ এখন মই বেষ্ট বুলি কৈছোঁ আৰু এইখনে অসমীয়া চিনেমা অভিলেখ ভাঙক তাৰে কামনা কৰিছোঁ আৰু নতুন চিনেমা এনেকৈ অসমীয়া আহি থাকক